দাদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। এই কি ল'ৰা ঐ এই তই মোৰ গুটি ল'ব বিচাৰ শুনা গুটি ভৰি তলত থাকে গুটি ওপৰত। বেয়া নাপাতে দাদা মই লাৰু বুলি লাৰা নাছিলোঁ এনে মন গেল সিফালেদি মোক কৈছিল। আৰে তোক কোনে ক'লা কোনফালেদি কৈছিল তোক ইফালেদি আহিবা কৈছিল নেকি? নাই গুটিটো লাৰোতে সিফালেদি আহিবা কৈছিল সেইকাৰণে মই সিফালেদি আহি গুটি দুটা লাৰিম বুলি ভাবিছিলোঁ আৰু আপোনাক গুটি লাৰিছে হয়। দে চব বাদ দি গুটি লৰাৰ পিছত হ'ব প্ৰথমে ই নাচপা দিম আমি তই নাচ লেংটা হয় তোৰ লেংটা ডান্স আমি চাব লাগিব আজি এতিয়াই চাব লাগিব দে 2 বাৰ নাচবি। আজি লেংটা ডেন্স চাব পাম দেখোন বা। দে না শক্তি কাপোৰৰ কটি ফুটা। দাদা আজি নাচছোঁ নেকি মানে মানুহ বহুত আছে আজি নাচলি আৰু চবে দেখা পাব লাজো লাগে মোৰ আপোনাক প্ৰাইভেটলি দেখাম প্ৰমিছ। তই মোক প্ৰাইভেটলি কটি লেংটা ডান্স দেখাবি। আৰে দাদা লেংটা ডান্সটো বাদেই দিয়ক কটিত বটল সোমায়ো দেখাম আপোনাক। হ'ব দে এতিয়া পিছে কি কৰিম আমি দুটাই ৰ'ব হাল্লা নকৰিব আমি কথা পাতি আছোঁ আপুনি কিবা এটা কৰক আৰু মই কৰিব লাগে। মই যদি লেংটা হয় নাচোঁ ইয়াতে গোটেই হিৰইন মোৰ লগত পাগলা হৈ যাব কাৰণ নকওঁ মই তই বুজি পাইছা কিয়া। জানো দাদা জানো চব জানো আপোনাৰ কটিৰ ফুটা তই জানা যদি মোক নাচপা কিয়া দিছা এতিয়া মই নাচছোঁ মোৰ এতিয়া মন নাই অলপ পিছত মই 3 পেক মাৰি আহি তোৰ ওচৰত নাচি দিম। ক'ত গেলি আছোঁ আৰু বাচ্চা আগত তই নাই মই আগতে আছোঁ লাজ লাগে আৰু তোৰ লাজ লাগে তই দেৰি নেকি তোৰ লাজ লাগে যে তই মেখেলা পিন্ধছা নেকি তইতো মেখেলা পিন্ধা নাই শুন মোৰ কথাতে ভালকৈ শুন আমি নাচবা লাগব লেংটা হৈ নাচিম কিন্তু প্ৰাইভেটলি। হ'ব দাদা হ'ব নাচিম আমি দুটাই একেবাৰে নাচিম একে সমানতে। ই মোৰ সমানত নাচব দাদা নহয় মানে সমানত নহয় ঠিক আৰু অলপমান মই চাইডত নাচিম আপুনি আগত নাচিব। সেই সমানতে হ'ল দেখোন। সমানত নহয় আপুনি আগত মই আগত হ'ব তেতিয়াহে আপিগিলা আহিব মোক চাই মোৰ বস্তু চাই। তই কি আছে তোৰ একোৱে নাই দাদা মোৰ আপোনাতকৈ 6 পেক বেছি আছে দিয়ক সেইফালে মানুহে কৈছোঁ। কোনফালে কৈছে কোন কুকুৰে কৈছে নো ইয়াৰ 6 পেক বেছি ই মোৰ আগত আজি লেভেল দেখাইছে ৰ তোক আজি মই লেংটা কৰি কোবাম যো।